2022-23 বৰ্ষৰ যিসকল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। এই ভিডিঅ'টোত আছে কিছুমান তথ্য যিবিলাক তথ্য পৰীক্ষাত বহাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে জনাটো অত্যন্ত প্ৰয়োজন। বহু বিৰতিৰ মূৰত পুনৰ চেনেলটোলৈ স্বাগতম সকলোকে। ভিডিঅ'টো আৰম্ভ কৰোঁ। 2022 চনৰ 23 জুন তাৰিখে সেৱা বোৰ্ডে প্ৰকাশ কৰা এটা নটিফিকেশ্যন অনুযায়ী 2022-23 বৰ্ষত ক্লাছ 9 আৰু 10ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ কিছুমান বিষয়ৰ প্ৰশ্নকাকতৰ ধৰণ নতুন হৈছে আৰু এই প্ৰশ্নকাকতৰ নতুন ধৰণ আমি ইউনিট টেষ্ট, হাফ ইয়াৰলি, এনুৱেল আৰু প্ৰি মেট্ৰিক এক্সামত ইতিমধ্যে দেখিবলৈ পাইছোঁ। প্ৰথমহৰ নতুন এই ধৰণ 4টা মুখ্য বিষয়ত আমি দেখিবলৈ পাইছোঁ: ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত। এই বিষয়সমূহৰ প্ৰশ্নসমূহ এতিয়া সমানে দুভাগ কৰি দিয়া হ'ব। 50% অবজেক্টিভ টাইপ আৰু 50% ডেছক্ৰিপটিভ টাইপ। ইতিমধ্যে আমি জানোৱে যে 90 মুঠ নম্বৰ আৰু 90 নম্বৰৰ ভিতৰত 45 নম্বৰ অবজেক্টিভ হ'ব আৰু এতিয়া প্ৰত্যেকটোতে 1 নম্বৰকৈ থাকিব। আৰু এই 4টা ছাবজেক্টৰ মেট্ৰিক পৰীক্ষাত যি প্ৰশ্ন পাব ছাত্ৰ-ছাত্ৰীয়ে তাত 6 নম্বৰ প্ৰশ্নৰ পৰা আগলৈ 1 নম্বৰতকৈ অধিক নম্বৰ থাকিব আৰু এই অবজেক্টিভ টাইপ যিখিনি কুৱেশ্যন থাকিব তাত মাল্টিপল চইচ থাকিব, ভেৰি শ্বৰ্ট এনচাৰ টাইপ থাকিব, ফিল ইন দ্য ব্লেংকছ থাকিব, লগতে ট্ৰু ফলছো থাকিব। প্ৰশ্নকাকতৰ এই নতুন ধৰণ হোৱাৰ বাবে সেৱা বোৰ্ডে এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ বহী 2খন কৰিব, অৰ্থাৎ অবজেক্টিভ টাইপৰ বাবে এখন বহী আৰু ডেছক্ৰিপটিভ টাইপৰ বাবে এখন বহী। ইংলিছ, জেনেৰেল মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স এই 4টা ছাবজেক্টৰ বাবে ব্যৱহাৰ কৰিবলগীয়া অবজেক্টিভ টাইপৰ এই এনচাৰ স্ক্ৰিপ্টখনত 8টা পেজ থাকিব আৰু ইয়াৰ কালাৰ হ'ব ব্ৰাউন। ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টোত দেখাৰ দৰে ব্ৰাউন এনচাৰ স্ক্ৰিপ্টখন দেখিবলৈ পাব আৰু এইখিনিতে এটা কথা কৈ থওঁ যে ইয়াত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ এনচাৰ স্ক্ৰিপ্টত ৰোল নম্বৰ লিখিব লাগে, ছাবজেক্ট লিখিব লাগে, মিডিয়াম লিখিব লাগে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখিব লাগে, কিন্তু ক'তো নাম লিখাৰ অপশ্যন নাই। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে এইটো মনত ৰখা উচিত যে মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহীত কেতিয়াও নাম লিখাৰ প্ৰয়োজন নাথাকে। ছাত্ৰ-ছাত্ৰীসকলে ইংলিছ, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে এই ভিডিঅ'টোত দেখা ধৰণে মেজেণ্টা কালাৰৰ 16খন পৃষ্ঠাৰ ৰুলিং এনচাৰ স্ক্ৰিপ্ট পাব আৰু মেথছৰ কাৰণে লাইট ব্লু কালাৰৰ এই ভিডিঅ'টোত দেখাৰ দৰে 16খন পৃষ্ঠাৰ প্লেইন পেপাৰ, প্লেইন এনচাৰ স্ক্ৰিপ্ট পাব। ছাত্ৰ-ছাত্ৰীসকলে এমাইল আৰু ইলেক্টিভ ছাবজেক্টৰ বাবেও ডাৰ্ক ব্লু কালাৰৰ 16খন পৃষ্ঠাৰ ৰুলিং এনচাৰ স্ক্ৰিপ্ট পাব। এডভান্স মেথছৰ বাবে 24খন পৃষ্ঠাৰ ব্লেক কালাৰৰ কভাৰ পেজ থকা প্লেইন এনচাৰ স্ক্ৰিপ্ট ছাত্ৰ-ছাত্ৰীসকলে পাব। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত এতিয়া অবজেক্টিভ টাইপ এনচাৰ স্ক্ৰিপ্টছৰ বিষয়ে অকণমান বিতংভাৱে জানি লওঁ। ইয়াত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈ প্ৰিপ্ৰিণ্ট 5টা পেজত থাকিব আৰু নিৰ্দিষ্ট ঠাই থাকিব উত্তৰৰ কাৰণে। সেই ঠাইতে উত্তৰ কৰিব লাগিব, হয় টিক মাৰ্ক বা অপশ্যন ABCD কিবা লিখিবলগীয়া যি থাকে সেয়া লিখিব লাগিব। আৰু মুঠ এনচাৰ স্ক্ৰিপ্টৰ পেজ থাকিব 8খন প্ৰত্যেকটো ক'ৰ ছাবজেক্টৰ কাৰণে। 4টা ক'ৰ ছাবজেক্ট আমি জানো, মেথছ, ছায়েন্স, ইংলিছ আৰু ছ'চিয়েল ছায়েন্স। আৰু এই এনচাৰ স্ক্ৰিপ্টখন তোমালোকৰ হাতত 8:45 তুলি দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকলে ৰাফ ৱৰ্কৰ কাৰণে পেজ নম্বৰ 1 বা পেজ নম্বৰ 8 ব্যৱহাৰ কৰিব পাৰিব আৰু প্ৰয়োজন হ'লে এডিশ্যনেল ছিট বিচাৰি ল'ব পাৰিব। আৰু উত্তৰ বাবে নিৰ্দিষ্ট ঠাই যি দিয়া আছে তাৰ বাদে বেলেগ ঠাইত যাতে উত্তৰ বা কোনো টিক মাৰ্ক আদিৰ ব্যৱহাৰ নকৰে তাৰ বাবে সচেতন হ'ব লাগিব। ডেছক্ৰিপটিভ টাইপ এনচাৰৰ বাবে এনচাৰ স্ক্ৰিপ্ট ছাত্ৰ-ছাত্ৰীৰ হাতত এক্সাম ষ্টাৰ্ট হোৱাৰ 45 মিনিট পিছত অৰ্থাৎ 9:45 তুলি দিয়া হ'ব। আৰু মনত ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে যে এই এনচাৰ স্ক্ৰিপ্টসমূহ 2 ধৰণৰ হ'ব। প্ৰথম ধৰণ হ'ব মেথছৰ কাৰণে, যি প্লেইন পেজ থাকিব, কভাৰ পেজত ইনষ্ট্ৰাকশ্যন থাকিব আৰু ইয়াৰ কালাৰ হ'ব লাইট ব্লু। ইংলিছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ এনচাৰ স্ক্ৰিপ্টখন মেজেণ্টা কালাৰ হ'ব আৰু ইয়াৰ পেজসমূহ ৰুলিং থাকিব। মুঠ এনচাৰ স্ক্ৰিপ্টৰ পেজৰ সংখ্যা হ'ব 16, কিন্তু এমাইল আৰু ইলেক্টিভৰ ক্ষেত্ৰত যোৱা বছৰৰ দৰে এইবাৰ এনচাৰ স্ক্ৰিপ্ট থাকিব, কোনো পৰিৱৰ্তন নহয়। ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ যিহেতু 2খনকৈ এনচাৰ স্ক্ৰিপ্ট পাব, সেয়ে পৰীক্ষা কেন্দ্ৰই তেওঁলোকক এডাল ডাঠ সূতা বা ৰছী প্ৰদান কৰিব, যাৰ জৰিয়তে তেওঁলোকে 2খন বহী একেলগে ভালকৈ বান্ধি দিব।
ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব যে অবজেক্টিভ টাইপ এনসাৰ স্ক্ৰিপ্টখন ওপৰত দিব লাগিব আৰু ডেসক্ৰিপটিভ টাইপ এনসাৰ স্ক্ৰিপ্টখন তলত দিব লাগিব আৰু দুইখন বহিতে যাতে তেওঁলোকে নিজৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন মিডিয়াম ইত্যাদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ কোনো ভুল নোহোৱাকৈ লিখে হেতু তেওঁলোকে মনত ৰাখিব লাগিব এইখিনিয়ে আছিল এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম যিবিলাক তেওঁলোকে পৰীক্ষাত বহাৰ আগতে মনত ৰাখিব লাগিব আগৰ পৰা প্ৰচলিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান নিৰ্দেশনা আছে সেই নিৰ্দেশনাবিলাক ছাত্ৰ ছাত্ৰীক পুনৰাই ফৰাই দিবলৈ ওলাইছো তেওঁলোকে নিজৰ ৰোল নাম্বাৰ সাবজেক্ট মিডিয়াম ৰেজিষ্ট্ৰেচন নাম্বাৰ পৰিষ্কাৰ হাতেৰে লিখিব লাগে তেওঁলোকে কেৱল ব্লেক ইংক পেন বা বল পেন ইউজ কৰিব লাগে তেওঁলোকৰ এনসাৰ স্ক্ৰিপ্টখন ফলা চিঙা কৰিব নালাগে তেওঁলোকে অসৎ উপায় অৱলম্বন কৰিব নালাগে আৰু অসৎ উপায় অৱলম্বন কৰিলে পেপাৰ বুক মোবাইল বা ইলেক্ট্ৰনিক মোবাইল গেজেট আদি যদি পৰীক্ষা হলত নিয়ে আৰু ধৰা খায় তেনেহ'লে তেওঁলোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব পাৰে 1 ঘণ্টাৰ আগত পৰীক্ষা হল এৰিব নোৱাৰিব 2 ঘণ্টাৰ আগত যাবলৈ হ'লে প্ৰশ্ন জমা দিহে ওলাব পাৰিব এই ধৰণৰ নীতি নিয়ম কিছুমান আগৰ পৰা প্ৰচলিত হৈছে ছাত্ৰ ছাত্ৰীয়ে এইবিলাক মনত ৰখা উচিত থ্যাঙ্কস ফৰ ওয়াচিং লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল